নমস্কাৰ মই কিশোৰ কুমাৰ পাঠক ইণ্ডিয়া টিভিলৈ স্বাগতম জানিছোঁ ইণ্ডিয়া টিভি সমূহ দৰ্শকলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই ভিডিঅ'টোৰ লগতে আজি যেটো ভিডিঅ' আছে সেই ভিডিঅ'টোৰ লগতে আপোনালোকলৈ এটা বিশেষ সাৰপ্ৰাইজ আছে এই যেটো পাৱাৰ বেংক দেখিছে Lenovo পাৱাৰ বেংক ইয়াৰ আনবক্সিং মই মোৰ নতুন চেনেলটো দিয়া হৈছে আমাৰ তলত লিংকটো দিয়া আছে আপোনালোকে চাব পাৰিব ইয়াৰ আনবক্সিং এই পাৱাৰ বেংকটো আপোনালোকৰ এজনে জিকিব পাৰিব এই ভিডিঅ'টো লাষ্টলৈ চাওক এই পাৱাৰ বেংকটো জিকিবলৈ কি কৰিব লাগে এই ভিডিঅ'টোৰ শেষত আপোনালোকক জনাই দিম হেতুৰ বাবে এই ভিডিঅ'টো লাষ্টলৈকে চাওক ধন্যবাদ কোনে এই লৰাজনে কেতিয়া নিলে এই মাত্ৰ মই আছো নহয় চিন্তা নকৰিবা মই এতিয়া তোমাৰ মোবাইলটো এই কৈছো এই আনি আছো তুমি চাই থাকা अमूल माचो बड़े आराम से কি কৰিছ এইবোৰ তোৰ কাৰণে মই যে মোবাইলটো গল ভিডিঅ' চালে কেনে পালে জনাব লগতে এই পাৱাৰ বেংকটো কেনেদৰে জিকিব পাৰি তাৰ কথাটো কৈ দিছো এই পাৱাৰ বেংকটো জিকিবলৈ আপোনালোকে বেছি একো কৰিব নালাগে খালি লাইক এটা কৰিব লাগে আৰু আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগে আৰু তলত এটা কমেন্ট কৰিব লাগে আৰু চাব এটাতকৈ বেছি যদি কমেন্ট নহয় এটাই কমেন্ট কৰিব আপোনালোকে মানে এজনে এটাই কমেন্ট কৰিব পাৰিব যদি এজনে দুটা কমেন্ট কৰে তে হেতু ডিসকোয়ালিফাই হ'ব হেতু বাবে এটাই কমেন্ট কৰিব এজনে আৰু এই পাৱাৰ বেংকটো আপোনালোকৰ এজনৰ হ'ব ধন্যবাদ